ধৰি লওক এস্পিৰিন টেবলেট 75 mg 150 mg 300 mg এনেকুৱা ডোজত পোৱাই যায় আপোনালোকে এনেকুৱা ধৰণৰ মেডিসিন এটা ঘৰত ৰাখি থব কেতিয়াবা কাৰোবাৰ কি হয় মানুহজনৰ প্ৰেছাৰটো ধৰি লওক নৰমেল আছে বা কেতিয়াবা প্ৰেছাৰ অলপ বেছিও আছে হঠাৎ বুকুৰ বিষ দেখা পাইছে মানুহজনে অত্যন্ত বুকুৰ বিষত ভুগিছে তেনেকুৱা সময়ত আপুনি যদি এটা এস্পিৰিন টেবলেট খুৱাইও দিয়ে তেতিয়াহলে আপোনালোকে কি হয় মানুহজনে বহুখিনি হকা লাভ কৰাৰ চান্স থাকে একচুয়ালি এস্পিৰিন টেবলেট বেছি খুৱাবও নালাগে কিন্তু ইমাৰ্জেন্সিৰ ক্ষেত্ৰত আপুনি এটা টেবলেট খুৱাই দিব পাৰে তাতকে বেছি আপুনি নুখুৱাব তাতকে বেছি যদি খুৱাব লগা হয় কোনোবা ডক্টৰৰ লগত আপোনালোকে কি হয় কন্টাক্ট কৰি ল'ব তো এস্পিৰিন টেবলেট আমাৰ ঘৰত সকলোৱে ৰাখি থব লাগে ধৰি লওক মাথা বহুত বিষাইছে মাথাৰ বহুত বিষ দিনৰ দিনটো মাথাটো পুৰা বিষাই আছে তেনেকুৱা অৱস্থাত যদিও এটা আপুনি এস্পিৰিন খাই দিয়ে তেতিয়াহলে মাথাৰ বিষটো বহুত হকা